মুছলমান জাতিৰ লগত সংখ্যালঘু সকলৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া গাদ্দাৰ কৰিছে। আপোনালোকে জানে কাউন্সিল ইলেকশ্যনত সংখ্যালঘুসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হিয়া উজাৰি ভোট দিছিল, কিন্তু কি কৰিলে তেখেতে গাদ্দাৰ কৰি ফালে লগে লগে NDAৰ লগত চামিল হ'ল। কিবা কাৰণত যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু কোনোবা যদি চিফ মিনিষ্টাৰ হ'ব লাগে, জাতিটো কিন্তু বিপদ আহিব। অহাকালি যদি আকৌ সংখ্যালঘু মানুহ ঘৰ ভাঙিব, যদি চৰকাৰে ভাঙে, ইয়াৰ দায়িত্ব কামাল আজাদ ডাঙৰীয়া ল'ব পাৰিবনে নাই? চিধা চিধিকে পোনপটীয়াকৈ প্ৰশ্ন কৰিব লাগে যে আপুনি জাতিৰ লগত কিয় গাদ্দাৰ কৰিলে? শ্বাহজাহান আলী আৰু কেইজনমান মৌলবী মোল্লা কিবা কিবি আহি থাকে, ইলেকশ্যন সময়ত জাতিটো মনত পৰে। কথাটো হ'ল কি, মুছলমান জাতিৰ লগত সংখ্যালঘু সকলৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া গাদ্দাৰ কৰিছে। আপোনালোকে জানে কাউন্সিল ইলেকশ্যনত সংখ্যালঘুসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হিয়া উজাৰি ভোট দিছিল, কিন্তু কি কৰিলে তেখেতে গাদ্দাৰ কৰি ফালে লগে লগে NDAৰ লগত চামিল হ'ল। আজিয়ে সাৱধানবাণী সকলোৱে জনাটো উচিত। কিবা কাৰণত যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু কোনোবা যদি চিফ মিনিষ্টাৰ হ'ব লাগে, জাতিটো কিন্তু বিপদ আহিব। আৰু এই বিপদ অনা মূল ব্যক্তিজন হ'ল হাগ্ৰামা মহিলাৰী। গতিকে এই বিধানসভা নিৰ্বাচনত সজাগ হৈ যাতে তেওঁলোকে ভোটটো দিয়ে। জাতিটোৰ ভৱিষ্যতৰ কথা আছে। কেইজনমান দালাল যেনেধৰণে আমাৰ এই শুক্লায়ৰ কামাল আজাদ ডাঙৰীয়া, শ্বাহজাহান আলী, তেওঁলোকে মুছলমান গাঁওবিলাকত গৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক নাঙলৰ ছবিত ভোট দিব অনুৰোধ কৰিছিল। আজি যদি কামাল আজাদ ডাঙৰীয়া সংখ্যালঘু গাঁওবিলাকত সোমায়, তেতিয়া তেখেতক প্ৰশ্ন কৰিব লাগে, জাতিটোক যে গাদ্দাৰ কৰি ফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ভোট লৈ উল্টা খত মাৰি দিলে, অহাকালি পৰহি যিটো বিপদ আহি আছে জাতিত, এই বিপদৰ সময়ত কামাল আজাদ ডাঙৰীয়া থাকিব পাৰিবনে নাই? কামাল আজাদ ডাঙৰীয়া নিজে সংখ্যালঘু এজন নেতা হৈ নিজৰ জাতিটোৰ লগত যে গাদ্দাৰ কৰিলে, ইয়াৰ কাৰণে তেখেতে ক্ষমা খুজিবনে নাই? কামাল আজাদ ডাঙৰীয়া কিন্তু সমান দায়ী। অহাকালি যদি আকৌ ইভিকশ্যন হ'ব লাগে, অহাকালি যদি আকৌ সংখ্যালঘু মানুহৰ ঘৰ ভাঙিব যদি চৰকাৰে চেষ্টা কৰে, যদি চৰকাৰে ভাঙে, ইয়াৰ দায়িত্ব কামাল আজাদ ডাঙৰীয়া ল'ব পাৰিবনে নাই? গতিকে কামাল আজাদ ডাঙৰীয়া যদি ক'ৰবাত সংখ্যালঘু গাঁৱত মিটিং কৰিব যায়, তেখেতক চিধা চিধিকে পোনপটীয়াকৈ প্ৰশ্ন কৰিব লাগে যে আপুনি জাতিৰ লগত কিয় গাদ্দাৰ কৰিলে? শ্বাহজাহান আলী আৰু কেইজনমান মৌলবী মোল্লা কিবা কিবি আহি থাকে, ইলেকশ্যন সময়ত জাতিটো মনত পৰে, কিন্তু জাতিৰ বিপদ সময়ত তেওঁলোকে ৰাইজৰ লগত থিয় দিব পাৰিবনে নাই? ধন্যবাদ।